নমস্কাৰ আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ এযোৰ ধুনীয়া মেখেলা চাদৰৰ ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া আপোনালোকে ভিডিঅ'টোত দেখিব পাৰিছে মই কাপোৰযোৰ পিন্ধিছোঁ। পিন্ধাত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক আজি এই কাপোৰযোৰনো কেনেকৈ বনালোঁ তাকে দেখাবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এই কাপোৰযোৰ বনাবৰ বাবে মই দুখন এনেকুৱা মেখেলা লৈছোঁ। আপোনালোকে চাব পাৰে এনেকুৱা একে দুখন মেখেলা লৈছোঁ আৰু তাৰে লগতে বগা কটা কাপোৰৰ মিটাৰ লৈছোঁ 2 মিটাৰ 80 চেণ্টিমিটাৰ লৈ পেলাই বগাখিনি চাদৰ কৰি লগাম আৰু মেখেলা এখনটো মেখেলা হিচাপতে থাকিব আৰু তাৰে এখন মেখেলাৰ পৰা মই কাটি লৈছোঁ চাদৰখনৰ আঁচলখিনিত লগাবৰ বাবে। আৰু চাদৰখনৰ মাজত কোনো ধৰণৰ ডিজাইন দিয়া নাই। আপোনালোকে ভিডিঅ'টো হয়তো গমেই পাইছে কাপোৰযোৰ পিন্ধাত চাদৰখনৰ মাজত একো ডিজাইন দিয়া নাই, যিহেতু মেখেলাকেইখনৰ ফুলটো বহুত বেছি নাছিলে আৰু কমকৈ আছিলে ফুল। সেয়েহে মই বেলেগ মেখেলাখনৰ পৰা আঁচলখিনিৰ কাৰণে ফুলখিনি কাটি লৈছোঁ ধুনীয়াকৈ। আৰু যিখিনি ৰৈ গৈছে ফুল সেইখিনি মই ব্লাউজটোত লগাইছোঁ, ব্লাউজটোৰ হাতখনত। আৰু যিখিনি মেখেলাখনৰে ওপৰৰ ফালে ৰৈ যোৱা নীলা ৰঙৰ খালী কাপোৰখিনি সেইখিনি দিয়ে মই ব্লাউজটোৰ বডিটো বনাইছোঁ আৰু গাটো চিলাইছোঁ। সেইখিনি দিয়ে অকল মাত্ৰ ফুলখিনি হাতত আছে। এয়া মই ধুনীয়াকৈ বগা কটা কাপোৰখনত চাদৰখনৰ পটিখিনি মেখেলাখনৰ পৰা যিখিনি কাটি থ'লোঁ সেইখিনি ধুনীয়াকৈ পটি হিচাপে লগাই লৈছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে অকণমান স্কিপ নকৰাকৈ চালে গম পাব কিদৰে বনাইছোঁ। আৰু এই ধৰণে আপোনালোকে ঘৰতো বনাই ল'ব পাৰে। আৰু যদি মোৰ ওচৰতো বনাব বিচাৰে তেতিয়াহ'লে মোক যোগাযোগ কৰিব, মই নিশ্চয় বনাই দিম। সকলো কালাৰতে এভেইলেবল আছে। মোৰ যিহেতু ব্লু কালাৰৰ এনেকুৱা কাপোৰ নাছিলে ভাবিলোঁ প্ৰথমযোৰ নিজৰ কাৰণেই বনাওঁ। এয়া আপোনালোকে দেখি পাইছে চাগে কেনেকৈ চিলাই লৈছোঁ। ধুনীয়াকৈ মই চিলাইকেইটা মাৰি লৈছোঁ। আৰু আপোনালোকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব, যিহেতু মই কাপোৰযোৰ দোকানতে বনাইছোঁ আৰু তাত যিহেতু অৰ্ডাৰৰ কাপোৰ থাকে বহুতখিনি, সেইবাবে অকণমান লেতেৰা হৈ আছে আৰু বেলেগ লেতেৰা নহয় আৰু এই চিৰা কাপোৰে ধৰক এইবিলাক পৰি আছে। এয়া মই ধুনীয়াকৈ চাদৰখনৰ আঁচলখিনি চিলাই কৰি লৈছোঁ একেধৰণে দুইফালে। আৰু চাদৰখনত যিহেতু পটি দিবৰ কাৰণে কাপোৰো নিমিলিলে আৰু ফুলো যিহেতু মেখেলাখনত বহুত বেছি নাছিলে, সেইকাৰণে মই চাদৰখনৰ পাৰেকেইটা ধুনীয়াকৈ ফ্লাৱাৰলেছে লগাইছোঁ। ব্লু কালাৰৰ ফ্লাৱাৰলেছটো লগাই লৈছোঁ। আৰু গোটেইখিনি হোৱাৰ পিছত এয়া মই মেখেলাখন চিলাই লৈছোঁ, মেখেলাখনত ফলছটো লগাই লৈছোঁ। আৰু আপোনালোকক ইমান দেখুওৱা নাই আৰু ফলছ মেখেলা চিলাব জানেই যিহেতু বহুতে, সেইকাৰণে মই অকণমান দেখাই দিছোঁ আৰু মেখেলাখনত ধুনীয়াকৈ ফলছটো লগাই লৈছোঁ। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' আগতেও চাইছে তেতিয়াহ'লে থেংক ইউ ছ' মাছ, ভিডিঅ'বিলাক চাই থাকিব। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মই আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ। এয়া গোটেই কাপোৰযোৰ হৈ গ'ল, ব্লাউজটো হৈ গ'ল। আপোনালোকে চাব পাৰে ব্লাউজটো একদম চিম্পুলত ৰাখিছোঁ আৰু বেছি ডিজাইন দিয়া নাই। এয়া চাদৰখন ব্লু কালাৰ দিয়ে গুঠি দিছোঁ। এয়া কাপোৰযোৰ চিম্পুল হৈছে, বেছি হেভি হোৱা নাই, তথাপি চিম্পুলতে বহুত বেছি ভাল লাগিছে আৰু মোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এনেকুৱাকৈ যদি বনাই ল'ব বিচাৰে তেতিয়াহ'লে মোক যোগাযোগ কৰিব, নহ'লে বা আপোনালোকে নিজেও বনাই ল'ব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।